हेलो फ्रेंड मोर नाम लक्षीराम गौर और मोर यूट्यूब चैनल आपलोक सकलोके स्वागतम जानाइछो और आज लै आछो आपनालोकर कारणे एटा गुरुत्वपूर्ण भिडिओ शेषলৈকে চাই থাকক বন্ধুসকল और भिडिओটো ভাল লাগে लाइक कमेंट शेयर কৰিবলৈ নাপাহৰিবা और যদি আপুনি मोर चैनल नतुन मोर चैनल सबस्क्राइब কৰি ওচৰৰ বেল আইকন টিপি দি অল নটিফিকেশন অন কৰি দিব যাতে मोर चैनल অহা যিকোনো ভিডিও সকলোত কৰি আগত আপুনি দেখি পায়। তো বলক বন্ধুসকল আমি ভিডিওটো আৰম্ভ কৰোঁ মানে বন্ধুসকল ভিডিওটো এনেকুৱা যে আপোনালোকে ইউটিউবৰ পৰা কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব। তো এই সকল আপোনালোকে ইউটিউবৰ পৰা ফাইনালি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰিব আৰু কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব পইচা কেনেকৈ আহিব সকলোখিনি কথা কম মই আৰু ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব বন্ধুসকল। তো আপোনালোকে লাষ্টলৈকে শেষলৈকে চাই থাকক। আপোনালোকে বহুতে মোৰ ভিডিও চাই মই জানো আৰু তাৰ ভিতৰত কিছুমান আছে যিসকলে নাজানে যে ইউটিউবৰ পৰা পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰে। তো বিশেষকৈ মই তেওঁলোকৰ কাৰণে এই ভিডিও বনাই আছোঁ। যদি আপুনিও হ'ব বিচাৰে ইউটিউবাৰ নতুন ইউটিউবাৰ তেনেহ'লে আপুনিও এটা নতুন ইউটিউব চেনেল খুলি লৈ আপুনিও পইচা উপাৰ্জন কৰিব পাৰিব। তো বলক মই আপোনাক সকলো কথা কওঁ। বন্ধুসকল প্ৰথমতে আপুনি এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব। ইউটিউব চেনেল ক্ৰিয়েট বা খোলাৰ কাৰণে আপোনাক এটা জিমেইল একাউণ্টৰ দৰকাৰ পৰিব বন্ধুসকল। এই জিমেইল একাউণ্ট যদি এটা হয় আপুনি আৰামছে ইউটিউব চেনেল খুলিব পাৰিব। তাৰপিছত আপুনি আপোনাৰ ইউটিউব চেনেল বনোৱা হোৱাৰ পিছত মোবাইল নাম্বাৰ এটা দি আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন কৰাটো বহুতেই দৰকাৰ বন্ধুসকল, কাৰণ আপুনি যেতিয়াহে ভেৰিফিকেশ্যন কৰি ল'ব মোবাইল নাম্বাৰ দি যেতিয়া ভেৰিফিকেশ্যন কৰি ল'ব তেতিয়াহে আপুনি তাতে এটা অপশ্যন আহে যিটো নেকি থাম্বনেইল বুলি কয়। থাম্বনেইল মানে আপুনি ভিডিও আৰম্ভ কৰাৰ আগত যিটো একটা বেনাৰৰ নিচিনা আহে, এটা বেনাৰৰ নিচিনা আহে আৰু ক্লিক কৰাৰ লগে লগে সেই বেনাৰটো গুচি যায়, অৰিজিনেল ভিডিওটো আহি যায়, সেইটোকে থাম্বনেইল বুলি কয়। তো সেই থাম্বনেইল লগোৱাৰ অপশ্যনৰ কাৰণে আপোনাৰ মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন কৰিবই লাগিব। তো সেইটো ভেৰিফিকেশ্যন কৰাৰ পিছতহে আপুনি থাম্বনেইল লগোৱাৰ যিটো অপশ্যন সেইটো পাব। আৰু বন্ধুসকল ভেৰিফাই হোৱাৰ পিছত আপুনি সদায় আৰু কমেও নহ'লে সদায় এটা ভিডিও আপলোড কৰিব লাগিব বন্ধুসকল। আৰু তেতিয়াহে আপোনাৰ চেনেলৰ যিকেইটা ভিডিও আপুনি যিকেইটা ভিডিও আপলোড কৰিছে সেই ভিডিঅ'কেইটাত লাহে লাহে কৰি ভিউ বাঢ়ি থাকিব আৰু ভিউ বাঢ়িলে লাহে লাহে আপোনাৰ ছাবস্ক্ৰাইবাৰো বাঢ়ি থাকিব। এতিয়া বন্ধুসকল ছাবস্ক্ৰাইবাৰ আৰু ভিউ বাঢ়ি মানে কমেও আপোনাৰ 1K মানে 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু 4000 ঘণ্টা ৱাচ টাইম লাগিব। আপোনাৰ এটা ভিডিও যিকোনো ভিডিও 2 মিনিট 3 মিনিট 4 মিনিট কৰি পাব্লিকে চোৱাৰ পিছত আপোনাৰ টোটেলি 4000 ঘণ্টা পাব্লিকে চাব লাগিব। তাৰপিছত আপোনাৰ চেনেলটো আপুনি মনিটাইজ কৰিব লাগিব। আৰু সেইটো কৰাৰ আগতে বন্ধুসকল আপুনি এটা গুগল এডচেন্স একাউণ্ট বনাব লাগিব। গুগল এডচেন্স একাউণ্ট আপুনি অনলাইনতে বনাব পাৰিব। গুগল এডচেন্স একাউণ্ট বনোৱা হোৱাৰ পিছত আপুনি সেইটো আপোনাৰ ইউটিউব চেনেলৰ লগত লিংক কৰিব লাগিব। এই সকলো প্ৰচেছ হৈ যোৱাৰ পিছত আপোনাৰ চেনেল হৈ যাব মনিটাইজ। আপোনাৰ চেনেল মনিটাইজ হোৱাৰ পিছত আপোনাৰ যিকেইটা ইউটিউব ভিডিঅ' আপলোড কৰিছে সেই ভিডিঅ'কেইটাৰ কেতিয়াবা প্ৰথমত কেতিয়াবা লাষ্টত কেতিয়াবা মাজত কিছুমান এড অহা আৰম্ভ হৈ যাব। এই এড মানে এডভাৰটাইজ অহা আৰম্ভ হৈ যাব। যেতিয়া আপোনাৰ ভিডিঅ'কেইটাত এডভাৰটাইজ অহা আৰম্ভ হৈ যাব বন্ধুসকল তেতিয়া আপোনালোকক এই এডৰহে আমাক পইচা দিয়ে। সেই এড যেতিয়া অহা আৰম্ভ হৈ যাব তাৰমানে আপোনাৰ কামাই আৰম্ভ হৈ গৈছে। কামাই আৰম্ভ হোৱাৰ পিছত বন্ধুসকল আপোনাৰ যেতিয়া $10 আপোনাৰ আমাৰ ইণ্ডিয়াৰ বাহিৰৰ যিখিনি টকা আহে সেইখিনি টকা আপোনাৰ পইচাৰে নাহে বন্ধুসকল, সেইখিনি আহে আপোনাৰ ডলাৰত। আপোনাৰ ইউটিউবত যেতিয়া $10 জমা হৈ যাব তেতিয়া $10টো আপোনাৰ গুচি যাব এডচেন্স একাউণ্টত। আৰু এডচেন্স একাউণ্টত $10 যোৱাৰ পিছত বন্ধুসকল এডচেন্স একাউণ্টে আপোনাক 6টা নাম্বাৰ থকা এটা চিঠি পঠোৱাব। সেইটো আপোনাৰ আহিব পোষ্ট অফিচত। সেই পোষ্ট অফিচত পৰা সেই চিঠিটো লৈ তাৰ যিটো নাম্বাৰ আছে 6টা নাম্বাৰ থাকিব। সেই 6টা নাম্বাৰ আপুনি এডচেন্স একাউণ্টৰ লগত ভেৰিফাই কৰিব লাগিব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ হৈ যাব পুৰা কাম কমপ্লিট। তেতিয়া আপুনি যেনেকৈ $10 $20 কৰি আপোনাৰ যেতিয়া $100 হৈ যাব বন্ধুসকল, মানে $100টো আপোনাৰ মিনিমাম লাগিবই বন্ধুসকল। যদি $100 নোহোৱালৈকে আপোনাৰ পইচা আপোনাৰ বেংকলৈ নাহে তেতিয়া আপোনাৰ $100 হৈ যাব কমপ্লিট। তেতিয়া
সেই এডসেন্স একাউণ্টৰ পৰা ডাইৰেক্ট গুচি আহিব আপোনাৰ বেংকৰ একাউণ্টলৈ যিটো আপুনি বেংক একাউণ্ট আপুনি আপোনাৰ এডসেন্স একাউণ্টৰ লগত লিংক কৰি থৈছে সেই বেংকৰ একাউণ্টত আহি যাব আৰু সেইখিনি আহাৰ পিছত বন্ধুসকল আপোনালোকে আপোনাৰ পইচাখিনি যিকোনো সময়ত যিকোনো ঠাইৰ পৰা এটিএমৰ পৰাই হওক বা আপোনাৰ বেংকৰ পৰাই হওক আপুনি উইথড্ৰ কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল লাগিছে বন্ধুসকল ভিডিওটো লাইক কৰি দিব আৰু চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই বন্ধুসকল যদি ভালে থাকো আকৌ লগ পাম নেক্সট ভিডিওত ইমানেই তো বাই বাই বন্ধুসকল